হাওৰাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনি শিক্ষাৰ্থীয়ে। সোণৰ পদক জয়েৰে সমগ্ৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনি ছাত্ৰ-ছাত্ৰীয়ে। দ্বিতীয় সংখ্যক নিখিল ভাৰত শ্বটগান কাৰাটে ডো প্ৰতিযোগিতাত অংশ লৈ কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ তিনি প্ৰতিযোগীয়ে কঢ়িয়াই আনিছে গৌৰৱ। গুৱাহাটীস্থিত ভোগেশ্বৰী ফুকননী ইনডোৰ ষ্টেডিয়ামত আয়োজন কৰা দ্বিতীয় সংখ্যক নিখিল ভাৰত শ্বটগান কাৰাটে ডো প্ৰতিযোগিতাত পাহাৰীয়া জিলাখনৰ হাওৰাঘাটৰ পৰা কেইবাজনো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। তাৰে ভিতৰত ঋতু ৰাজবংশী আৰু ৰুলি ৰাজবংশীৰ পুত্ৰ ময়ূখ ৰাজবংশীয়ে সোণৰ পদক, কংকনা ৰাজবংশীয়ে ব্ৰঞ্জৰ পদক আজুৰি আনিবলৈ সক্ষম হয় কাটা প্ৰতিযোগিতাত। আনহাতে ভাগ্য বড়ো আৰু পাবিতা দৈবাৰীৰ জীয়ৰী প্ৰেৰণা বড়োৱে কুমিতে কিক বক্সিঙত জিকি সমগ্ৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমিও তিনিওগৰাকীলৈ জনাইছো অভিনন্দন। নমস্কাৰ, মোৰ নাম শ্ৰী ময়ূখ ৰাজবংশী। কোন বিদ্যালয়ত পঢ়া? মই হাওৰাঘাট শংকৰদেৱ বিদ্যালয়ত পঢ়ো। কিমান শ্ৰেণী? মই তৃতীয়মান শ্ৰেণীত পঢ়ো। সেইটো কি চেম্পিয়নশ্বিপ জিকিছে? মই গুৱাহাটীত হৈ যোৱা ছেকেণ্ড অল ইণ্ডিয়া শ্বটোকেন কাৰাটে ডো চেম্পিয়নশ্বিপ জিকি আহিছো গুৱাহাটীত গ'ল্ড মেডেল। গ'ল্ড মেডেল পাইছা তুমি? ইয়াৰ বাহিৰে তুমি কি কৰা? খোল বজাওঁ আৰু নাচো, ঢোল বজাওঁ আৰু কেচিও বজাওঁ। মানে খেলৰ বাহিৰেও তুমি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰসমূহ বজোৱা? আৰু সত্ৰীয়া শিকো। সত্ৰীয়া শিকা। গ'ল্ড মেডেল পাই কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। দুগৰাকী সন্তানে আপোনালোকৰ বাবে গৌৰৱ কৰি আনিছে, কি ক'ব? মই পুত্ৰ কন্যা দুয়োগৰাকীলৈ নথৈ আনন্দিত। তেওঁলোকে ল'ৰাই সোণৰ পদক আৰু ছোৱালীয়ে ব্ৰঞ্জৰ পদক আজুৰি আনিব পাৰিছে। আৰু তেওঁলোকক তেনেকুৱা প্ৰতিভা বিকাশ কৰিব পৰাটো মই নথৈ আনন্দিত হৈছোঁ। আৰু ইয়াৰ লগতে মই এটা মেছেজ দিব বিচাৰোঁ, সমূহ কণমানি ল'ৰা ছোৱালী হওক বা ডাঙৰেই হওক, তেওঁলোকৰ খেল ধেমালি পঢ়া শুনাৰ লগতে খেল ধেমালিখিনিও সমানে আগুৱাই নিয়াটো বিশেষ দৰকাৰী। আজিকালি প্ৰজন্মৰ প্ৰায় খেল ধেমালিৰ পৰা আঁতৰি থকা, বিৰত থকা দেখা পোৱা যায়। গতিকে খেল ধেমালিটো পঢ়া শুনাৰ লগতে সমানে আগুৱাই গ'লে তেওঁলোকৰ ভৱিষ্যত আৰু বেছি উজ্জ্বল হ'ব।